দুবৰীৰ বিয়াখন হোৱাৰ পিছত মাকৰ মৃত্যু হ'ব। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা অৰণ্যতা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। যদিহে আপোনালোকে অৰণ্যতা ধাৰাবাহিকখন ভাল পায় তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ। অৰণ্যতা ধাৰাবাহিকখনৰ যোৱাটি খণ্ডত দেখিবলৈ পাইছিলে বন্তিৰ মাকে বন্তিৰ দেউতাকক বন্তিৰ জীৱনটো আমাৰ দুবৰীয়া শেষ কৰিলে বুলি বন্তিৰ দেউতাকৰ আগত কৈছিলে, আৰু তেতিয়া বন্তিয়ে দুবৰীয়ে মোৰ জীৱনটো ধ্বংস কৰা নাই, মোৰ জীৱনটো মোৰ নিজৰ বাবে ধ্বংস হৈছে বুলি মাকৰ আগত কৈছিলে। আনফালে বন্তি আৰু ৰাহুলৰ বিয়া মন্দিৰত হৈ আছিলে, আৰু বন্তি দুবৰীৰ ওচৰত বহি থকাৰ বাবে মাকৰ বহুত খং উঠিছিলে, আৰু মাকে ৰঞ্জুক মোৰ ছোৱালীজনী কিমান নিলাজ দেখিছানে, ইমানখিনি হোৱাৰ পিছতো কেনেকৈ কইনাৰ ওচৰত বহি আছে বুলি ৰঞ্জুৰ আগত কোৱা দেখিবলৈ পাইছিলে। আৰু আজিৰ খনতে দেখিবলৈ পাব ৰাহুল আৰু দুবৰীৰ বিয়াখন মন্দিৰত হৈ থাকোতে আনফালে মিনতিৰ বহুত টান হৈ পৰিব, ডক্তৰে অনুক ফোন কৰি হস্পিটেললৈ মাতিব। এতিয়া বাৰু ৰাহুল আৰু দুবৰীৰ বিয়াখন হবলৈ পাব নে দেখিবলৈ পাব অৰণ্যতা ধাৰাবাহিকখনৰ আজিৰ খণ্ডিত ৰঞ্জুই বন্তিৰ মাকৰ ওচৰলৈ আহিব, আৰু বন্তিৰ মাকৰ ওচৰলৈ আহি এই মিনতিটো মৰিবই, এতিয়া মই কেনেকৈ দুবৰী আৰু ৰাহুলৰ সংসাৰখন ধ্বংস কৰো তুমি চাই থাকা বুলি বন্তিৰ মাকৰ আগত কব। এতিয়া বাৰু ৰঞ্জুই ৰাহুল আৰু দুবৰীৰ লগত কি কৰিব দেখিবলৈ পাব অৰণ্যতা ধাৰাবাহিকখনৰ আজিৰ খণ্ডিত। যদিহে আপোনালোকে অৰণ্যতা ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ। ধন্যবাদ।